ৰাতিপুৱা এনেকে আপোনালোকে বনাই খাবচোন, কেতিয়াবা বৰ মজা লাগে অ। আপোনালোকে হয়তো পিনাটৰ চাটনি খাইছে, কিন্তু কেতিয়াবা কঁঠালগুটি চাটনি ট্ৰাই কৰিছে নে? বলক আজি বনাওঁ। বহুত দিনৰ পৰা কমেণ্ট আহি আছিল যে পিনাটৰ চাটনি বনাবলৈ। মইনো বোলো কি পিনাটৰ চাটনি বনাম, আমাৰ লোকেল ভাষাত কঁঠালগুটি বুলি কয় যে তাৰে চাটনি বনাম। প্ৰতিবাৰে লওঁ কলা কেৰাহী, এবাৰ লৈছো কলা টেৱা, তাতে দি দিছো বগা বগা কেইটামান কঁঠালগুটি। গেছটো মিডিয়াম ফ্লেমত ৰাখি তাতে কঁঠালকেইটাৰ ওপৰত ঢাকনি এখন লগাই দিছো। এনেতে কঁঠালগুটি হওঁ মানে আপোনালোকে গম পাব, এতিয়া ধুনীয়াকে ড্ৰাই হোৱাৰ এটা চিন্তা দেখা পাব। কলা টেৱা কানাৰ কাৰণে কলা কেৰাহী বেয়া নাপালেই হ'ল, সেইকাৰণে কলা কেৰাহীটোকো বহাই দিছো। এতিয়া তেল অকণমান দি লৈ আজি মেইন সদস্য হৈছে পিঁয়াজ, ৰঙা টিকটিকীয়া বিলাহী, কেইটামান লাচুন আৰু লগতে জলকীয়া। প্ৰথমতে উতলি থকা তেলত পিঁয়াজ, তাৰপাছত জলকীয়া, লাচুন, তাৰপাছত দি দিছো বিলাহী কেইটা। তাৰপৰা ধুনীয়াকে অকণমান হালধি, অকণমান ৰেড চিলি পাউডাৰ সিমানটো দি লৈ ধুনীয়াকে তাক লৰাই লৈ তাক নমাই দিলো। বাদাম হলে গুটিৰ বাকলি নুগুচালেও হ'লহেঁতেন, কিন্তু এতিয়া কঁঠাল গুটি ন, এতিয়া গুচাবই লাগিব, নহলে ডিঙিত যিকেইটা লাগিব গম পাই যাব আপুনি। বুঢ়া হলো বুলি ভাবিছে নেকি? খুন্দনাত খুন্দিছো নহয় অ, মিক্সিটোৱে কমকে কষ্ট হ'ব, সেইকাৰণে তাত খুন্দি লৈ ভৰাই দিছো। লগতে আদা নহৰু যিখিনি ভাজি থৈছিলো সেইখিনিও দি দিলোতো ঠিকেই, মিক্সিও মাৰিলো, কিন্তু নিমখ দিবলৈ পাহৰিলো। আকৌ নিমখটো দি লৈ তাকৰি ঘূৰা দি ঘূৰাই দিলো। এনেতে আকৌ কলা টেৱাখন বহাই ললো, তাতে অকণমান তেল দি লৈ ৰেডিমেড ৰোল এটা বহাই দিলো। তাতে এটা ধুনীয়াকে ডিম এটা ভাঙি লৈ তাক অকণমান লৰাই লৈ ধুনীয়াকে সিজাবলৈ এৰি দিলো। সঁচা কথা কবলৈ গ'লে পিনাটৰ চাটনিৰ তুলনাত মোৰ কঁঠালগুটি চাটনি বেছি ফেভাৰেট। কেতিয়াবা যদি কঁঠালগুটি চাটনি এনেকে বনাই খাই ন, সঁচা কথা কৈছো পিনাটক জীৱনৰ কাৰণে পাহৰি যাব। মই পিছে এনেকৈ বনাই খাই বৰ ভাল পালো, জিভাত টপালি মাৰি খালো। আপোনালোকে এটা বনাই খাবচোন তেনেকৈ। নিহা, নীতিশা আৰু তনুশ্ৰী, ইস্তিহাদ, মিন্ময়, মাধুৰ্য, চম্পক আৰু অনুক্ষী, তোমালোকৰ খবৰ কেনেকুৱা? আজিলৈ এৰিছো দেই, আকৌ লগ পাম, বাই।